আজি ক্লাছ 9 গণিতৰ 1.5 অংকবিলাক কৰাম। 5 নম্বৰ চোৱা, তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। হৰ মানে হৈছে ওপৰত 1 থাকিলে তলত 2 থাকিলে ওপৰৰটোক কোৱা হয় লব আৰু তলৰটোক কোৱা হয় হৰ। এতিয়া এই অংকটো কৰিব লাগে 1/√7 - 1/√6 ওপৰত লিখি তলফালে এইটো লিখি √7 - √6 লিখি আৰু এটা লিখিব লাগিব বেলেগ √7 মাজত প্লাছ চিন দিব লাগিব √6 ওপৰতো এইটো লিখিব লাগিব, তলত যেটো লিখিলা সেইটো ওপৰতো লিখিব লাগিব √7 প্লাছ √6 পিছত এইটো a মাইনাছ b a প্লাছ b সূত্ৰটোত ভাঙি দিয়ে। এইটো একৰ লগত এইটো পূৰণ কৰিলে কি হ'ব, সেই সংখ্যাটোই হ'ব। পিছত তলফালে চোৱা হৰকেইটাই এইটোৰ লগত a স্কয়াৰ মাইনাছ b স্কয়াৰ, a স্কয়াৰ মানে হৈছে 7 স্কয়াৰ মাইনাছ √6 স্কয়াৰ। পিছত √7 প্লাছ √6 ৰুট আৰু স্কয়াৰে কেনসেল, 7 মাইনাছ এইটো স্কয়াৰ আৰু 6 কেনসেল 6 √7 প্লাছ √6 তলত থাকিব 7ৰ পৰা 1 গ'লে কিমান, 7ৰ পৰা 6 গ'লে কিমান 1, এইটোৱে এনসাৰ।